আজি আমাৰ আজি তৃতীয় দিন এই শিবিৰৰ পৰা ওলাই আহিলোঁ। এইটো শিবিৰ এই আমাৰ হ'ল 2 নম্বৰ শিবিৰ। ওলাই আহিলোঁ, আহি মোবাইলত চাৰ্জ নাছিল, মোবাইলত অকণ চাৰ্জ দিলোঁ ইয়াতে। আমাৰ আইসকল সকলো ওলাই আহিছে, আমি এতিয়া নামঘৰলৈকে গৈ আছোঁ। কৃষ্ণ এয়া ইয়াতে চাহ দি আছে, এইটো ভোজনালয়, এয়া মানুহ। আমি আমাৰ শিবিৰৰ পৰা আহি আছোঁ, এইটো ভোজনালয় ইমান ডাঙৰ। আমি শংকৰদেৱৰ বান্ধৱকো পাতো নহয়নে? নাম সত্য সন্ধ্যা পিতা বৰদোৱাতে জন্ম হ'ল শ্ৰীমন্ত শংকৰ। সকল কেনে আছে? ও ভালে আছে, ভালে আছে। ও বাপ সকল কেনে আছে? ভালে আছে, ভালে। হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম। জাতি জনগোষ্ঠীক একত্ৰিত কৰি মানৱীয় আদৰ্শৰে মহীয়ান কৰি আহিছে এই যাত্ৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অজয় যাত্ৰা। এই ধৰ্মধ্বজাই মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সৰ্বদা শক্তিশালী কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ ক্ষেত্ৰত পৰিণত কৰি শংকৰদেৱ সমন্বয় ক্ষেত্ৰত 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰৰ নিবিম আকাশৰ বুকুত সগৌৰৱেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মাননীয় আচাৰ্য সন্মানীয় শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকাবাপে ইতিমধ্যে ডেকাবাপ আহি আমাৰ পেটকাবেদী স্থলত আহি উপস্থিত হৈছে। সন্মানীয় ডেকাবাপক আমি আদৰণীয়
কৈছোঁ। লগতে ৰঙিয়াৰ এই অধিৱেশন অনুষ্ঠিত কৰিবলৈ যি আদৰণি কৰা হৰি গানিকা দলৰ শিল্পীসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মহামান্য পদাধিকাৰ বাবজনক পতাকা উত্তোলনৰ বেদীলৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে উপ পদাধিকাৰ তথা কৃষ্ণ 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 জয় গুৰু শংকৰ।